আমার লগত আইছে আজি আমি বিজেপি পার্টিক ভাল পাইছো বহুত কাম কৰিছে আজি মহিলাবিলাকক কিবা কিবি উন্নত কৰি দি আছে আজি এই কাৰণে আমি বিজেপি পার্টিক সাপোর্ট কৰোঁ আৰু মই আগতে আমি ঘূৰিব নোৱাৰিছিলো আজি আমি বিজেপি পার্টি হৈ বিজেপি পার্টি জিতি আমি 8টা 10টা লৈকে আমি ঘূৰিব পাই আছো কোনো হাল্লা চিল্লা নাই শান্তিমতে ঘূৰি আছো আজি আমি ইয়াত উপস্থিত আমি 2 নং নেপালপাৰা ৰাইজ উপস্থিত হৈছো আমি আগন্তুক যেটো MCL ইলেকশন এই ইলেকশনৰ আমাৰ বিজেপিৰ ক্যান্ডিডেট মাননীয় মনোৰঞ্জন ব্ৰহ্মচাৰী আজি আমাৰ ইয়াত উপস্থিত হৈছে তো আমি নেপালপাৰা 2 নং নেপালপাৰা ৰাইজৰ হৈ আমি হয়তো আমাৰ মাননীয় হেৰি তোমাৰ সমাবেশ চেয়ারম্যান আমার নেপালপাৰা রাইজর আমার ইলেকশনের হেৰিখিনি গোটেইখিনি বুজি পায় যে আমি রাজেন্দা আমাক ভালকৈ জানে কিন্তু তথাপিও আমি কিছুমান সুবিধাৰ পৰা বা ৰাজহুৱা যিবিলাক আমি সুবিধা আমি যেতিয়া ইলেকশনত জিকাই দিও তেতিয়া আমি যদি এই বস্তুবিলাকৰ কাৰণে আমি যদি যাওঁ তথাপি আমি কিন্তু যোৱাটো পিছত আমাৰ কামত নাখাতে সেইকাৰণে আমি আজি নেপালপাৰা ৰাইজৰ হৈ যিখিনি আজি আমাৰ অলপ আগতে আমাৰ মাননীয় এক্স গাঁওবুঢ়া ৰঞ্জন অধিকাৰী যিখিনি কথা কৈছিল আমি মাননীয় গাঁওবুঢ়াক মহোদয় ক্যান্ডিডেট মনোৰঞ্জন ব্ৰহ্মক মই এইখিনি অনুৰোধ কৰোঁ যাতে আমাৰ ৰাজহুৱা যিখিনি প্ৰব্লেম আছে এইখিনি অলপ সলভ কৰি দিয়ে আৰু মই এইখিনি ৰাইজক এইখিনি কথা ক'ব খোজো হয়তো আজি কেন্দ্ৰত বা ৰাজ্যত বিজেপি চৰকাৰ থাকাৰ কাৰণে আমি সকলে ঘৰে ঘৰে এটাকৈ ঘৰ পাইছো আৰু যদি আগন্তুক MCL ইলেকশনত বা BTC-খন আমাৰ বিজেপি গভৰ্নমেন্ট হয় তেনেহলে আমি আৰু সুবিধাবিলাক আৰু ভালকৈ পাম বুলি মই আশা ৰাখিছো এইখিনি কথা কৈ মই ৰাইজক সকলোকে অনুৰোধ কৰিলো যে আপোনালোকে আগন্তুক ইলেকশনত বিজেপিক আমি সকলোৱে মিলি যাতে ভোট দি জয়যুক্ত কৰিব পাৰো এইখিনি কৈ মই বক্তব্য সামৰিব